ভাবিছিলোঁ 2021 পঢ়ি শুনি ভালদৰে নিজৰ জীৱনটো কটাম, ভালদৰে এটা চাকৰি বাকৰি কৰিম, কিন্তু না ভাই না, সেইবোৰ নকৰোঁ। কাৰণ আমাৰ দ্বাৰা যদি মক্কেলবোৰে যদি ইনষ্টাগ্ৰামত ৰিলছ নবনায় কোনে বনাব? কাৰণ আমি 15 ছেকেণ্ডৰ ৰিলছ বনাই মটিভেট কৰিবলৈ যাওঁ ৰাইজক, আৰু মটিভেট কৰি আমি হাজাৰ হাজাৰ ফলোৱাৰ্ছ লওঁ। আৰু এনেকুৱা মক্কেলবোৰক আমি কি বুলি কওঁ জানানে? মহা মক্কেল। আৰু মই এই ৰ'জ ভিডিঅ'টো কোনো ধৰণৰ বেয়া কথা মই ইউজ নকৰোঁ, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ। যিসকলে ভাল পায় প্লিজ শ্বেয়াৰ কৰি দিব, আৰু যিসকলে বেয়া পায় চেনেলটো আনছাবস্ক্ৰাইব মাৰি ডিছলাইক মাৰি গুচি যাব পাৰে। বন্ধুসকল, আজিৰে প্ৰথম ৰ'জ ভিডিঅ'টোত আজি আমাৰ প্ৰথম প্ৰতিযোগী হৈছে এইজন। এজন আছিল ৰজা, এজনী আছিল ৰাণী। ঠিকেই চলি আছিলে, মাজতে পৰিয়ালৰ অসুবিধা আৰু শেষ কাহিনী। আৰে ভাই, তুমি যিটো কৈ আছা না মটিভেটৰ, তোমাৰ তাতে অৰ্থই নাই। এজন আছিল ৰজা, এজনী আছিল ৰাণী, পৰিবাৰৰ অসুবিধা আৰু শেষ কাহিনী। তাতে কি অৰ্থটা হ'ল? কি ঘটিলা কৈছা তই বে? कौन है ये लोग? कहां से आते हैं? তহঁতৰে কিছুমান মক্কেলামি আমাৰ অসমখন গোটেই ধ্বংস কৰিব লৈছে। আৰু তহঁতৰ মহা মক্কেলামিবোৰ ক'ত জন্ম হয়, কি খাই জন্ম হয় ধৰিব নোৱাৰোঁ ভাই। চেছ কৰি দিছে। এজন আছিল ৰজা, এজনী আছিল ৰাণী আৰু শেষ কাহিনী। আৰে ভাই, মনোজ আছিল, মনোজৰ গাৰ্লফ্ৰেণ্ড আছিল, পৰিয়ালৰ অসুবিধা, শেষ কাহিনী। এইটো কি কথা হ'ল বে? भाग जाए ऐसे काले कलुए भाग यहाँ से। মানে এইজন মক্কেলে অসমখন গোটেই হিলাই দিছে। মানে কি 15 ছেকেণ্ডৰ ৰিলছ বনাই 1-2 এষাৰ তেখেতে বাক্য ক'ব, কোৱাৰ পিছত ধুনীয়াকৈ পিছত মিউজিকটো লগাই দিব, হৈ গ'ল তেখেত এজন মটিভেটৰ। আৰে ভাই, মটিভেটৰ শুনিবলৈ হ'লে তোমালোকে ভালদৰে গুগলত গৈ চাৰ্চ কৰি চাই লোৱা যে মটিভেটৰৰ অৰ্থটো কি। তোমালোকে মটিভেট কৰিবলৈ যোৱা ৰাইজক কিন্তু তোমালোকৰ নিজৰে একো নাই, কাৰণ তোমালোকৰ দেখাত যিবোৰ টেটু চুলি দাড়ি ৰাখি একদম ৰাইজক মটিভেট কৰিব গৈছে। আৰে ভাই, 15 ছেকেণ্ডত যদি মটিভেশ্যন ভিডিঅ' বনাব পাৰি তেনেহ'লে অসমত দেখোন আৰু ইণ্ডিয়াত কিমান হাজাৰ হাজাৰ মটিভেটৰ হ'লে। কিন্তু না ভাই না, আমাৰ অসমতহে এইবোৰ মক্কেলামিবোৰৰ জন্ম হয়। তুমি যেতিয়া মোৰ কাষত থাকা এনেকুৱা লাগে ন, গোটেই পৃথিৱীৰ সুখখিনি যেন মোৰ লগতেই আছে। বাহ ভাই বাহ, এই কথা কৈছে চা, যে তুমি মোৰ লগত থাকিলে গোটেই পৃথিৱীৰ সুখখিনিয়ে যেন মোৰ লগত থাকে। কেলা কথা ক'ব আহিছা? এই ভাই তই ভাগ। জীৱন মানে কি সেইটো নাজানো, কিন্তু অনুভৱবোৰ যে বিষাদ সেইটো বহু ভালদৰে উপলব্ধি কৰিছোঁ। মক্কেল মানে কি সেইটো মই নাজানো, কিন্তু হিজৰামি যে এইটো সেইটো ভালদৰে উপলব্ধি কৰিছোঁ। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। কেতিয়াবা সময় পালে ভাবি আছোন মই তোমাৰ পৰা মৰম আৰু দেখিছা কি কৈছা? বুজি পাইছোঁ। ইয়াত ঠাণ্ডাটো মানে ভাল ঠাণ্ডা নহয়, ভাল ঠাণ্ডা নহয়। সময়ৰ বাহিৰে বিচাৰি আছিলো নেকি? সময়ৰ বাহিৰে তই আৰু কি বিচাৰিছা সেইটো আমাক আৰু বেলেগকৈ বুজাই ক'ব নালাগে, কাৰণ তোৰ গাৰ্লফ্ৰেণ্ডে এনেই তোক এৰি থৈ যোৱা নাই। কেলা সকলো আঁতৰি গৈ আছে মোৰ পৰা। ভাবিছোঁ সঁচা ক'বলৈ এৰিয়ে দিওঁ। ভাই, মক্কেলৰ লগত থাকিব কোন কোৱাচোন? তইতো এটা মহা মক্কেল, আৰু তোৰ লগত গ'লে সকলোবোৰ মক্কলেই বনি যাব, কোনো ভাল নবনে। গতিকে মক্কেলৰ লগত কোন থাকিব? कैसा लगा मेरा मजाक? নখ দীঘল হ'লে নখ কাটিব লাগে, আঙুলি নহয়। ভাই, সেইবোৰ কথা চবে জানে, এটা গাখীৰ খোৱা পোৱালিও জানে। আৰু এইবোৰ ডাইলগ যে তোমালোকে বনি আছা, মটিভেটৰ চালা, 3rd ক্লাছ মটিভেটৰ। ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে, সম্পৰ্ক নহয়। ভাই, তই যি কৈছা নকৈছা সেইটো মোৰ ক'ব লগা একো নাই, কিন্তু তহঁতে জুবিনদাৰ গানটো কিয় ইউজ কৰিছা? জুবিনদাৰ গানটো ইউজ কৰি তোমালোকৰ দৰে কিছুমান মক্কেলে মানে গোটেই জুবিনদাৰ সন্মানখিনি শেষ কৰি দিছে। ভাই, গানটো যিদৰে চলিছে তেনেদৰে চলি থাকিবলৈ দিয়া। তোমালোকৰ এই মটিভেশ্যনেল মানে ভিডিঅ'ৰ কাৰণে গান জুবিনদাই বনোৱা নাই, ৰাইজে শুনিবলৈ বনাইছে। আঘাতবোৰতো আপোন মানুহবোৰেহে দিয়ে, অচিনাকিবোৰেতো ভৰিখন লাগিলেও ক্ষমা খুজিহে যায়। আপোন মানুহবোৰে আঘাত নিদিয়ে, যিটো বস্তু ভুল হৈ আছে সেইটো ভাল কৰিবলৈ যায়। আৰু তুমি কি কৈছা যে অচিনাকিবোৰে মানে ভৰিত লাগিলেও ক্ষমা খুজি যায়, তোক ৰাস্তাত পালে কোবাব, সেইবিলাক বাদ দি তোক ৰাস্তাত পালে লপকৈ জোচাত দিব, গম পাবি তেতিয়া। গুৰুত্ব দিলে বিৰক্ত, নিদিলে অভিযোগ, আৰু এনেকৈ শেষ হৈ যায় বহুতো যোগাযোগ। ৰাতি 2 বজাত বহি বেলকনি। বাহ ভাই বাহ, তই এই ডাইলগখিনি ক'ৰ পৰা কপি কৰিছ তুমি 100% জানো, কাৰণ তই এই ডাইলগটো কপি কৰিছ 100% গুগলৰ পৰা। অলৰেডি গুগলত এই ডাইলগটো আছে, আৰু তই গুগলৰ পৰা ধুনীয়াকৈ এই বাক্যখিনি লিখি আনি তাৰপিছত ধুনীয়াকৈ মোবাইলটো লৈ কৈ দিছা, তাৰপিছত মিউজিক লগাই দিছা, অলপ পিছত হৈ গ'ল তুমি এটা মটিভেটৰ। ভাই বাহ।
বাহ বাহ কপি মাষ্টাৰ কেৱল মনৰ শান্তিৰ কাৰণেহে অপেক্ষা কৰি আছোঁ ময়ো জানো তুমি যে মোৰ আৰু কেতিয়াও নোহোৱা ভাইটো যিমান ৰখি থাকিলেও তোৰ লগত আৰু তাই নাহে তাই তোক এৰি থৈ গুচি গ'ল এনেকে টাটা বাই বাই बाय बाय टाटा गुड बाय गया So guys, আজি ভিডিওটো এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু যিসকলে ভাল পালে প্লিজ শ্বেয়াৰ কৰিব আৰু যিসকলে বেয়া পাইছে আনসাবস্ক্ৰাইব মাৰি ডিছলাইক মাৰি গুচি যাব পাৰে সো আজি ফাৰ্ষ্ট টাইম বনাইছোঁ গতিকে আমি ভালদৰে নাজানো আৰু ৰ'জ ভিডিঅ'টো গতিকে জাষ্ট ট্ৰাই কৰি আছোঁ আপোনালোকৰ মৰম চেনেহবিলাক পালে হয়তো আগলৈ আৰু ভাল ভাল কিছুমান ভিডিঅ' বনাই যাম সো আপোনালোকে ছাপোৰ্ট কৰি যাব যিসকলে ভাল পায় আৰু যিসকলে বেয়া পায় মানে নেচালেও হ'ব আৰু মোৰ এই ৰ'জ ভিডিঅ'টো মানে বেছিভাগ মই মানে যিবিলাক স্লেং ৱৰ্ড আছে মানে বেয়া শব্দ সেইবিলাক মই ব্যৱহাৰ নকৰোঁ যেহেতু মানে আমাৰ এই ইউটিউব চেনেলটো সৰু সৰু কিছুমান ল'ৰা ছোৱালীয়ে চাই জাষ্ট দুই এটা শব্দ কোৱা যায় বাৰু মানে ভিডিঅ'টো অলপ এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে সো আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালে আৰু এই ভিডিঅ'টোৰ যোগেদি ব্যক্তিগতভাৱে মানে কাৰো মনত মই আঘাত অনাৰ চেষ্টা কৰা নাই জাষ্ট এইটো এণ্টাৰটেইনমেণ্টৰ কাৰণে মানে মই বনাইছোঁ গতিকে আজিলৈ ইমানে ধন্যবাদ বাই বাই আকৌ এদিন লগ পাম